এনিবিমিয়াৰ নিউজৰ পৰা মই শতাব্দী গগৈ দুপৰীয়া বাতৰিলৈ স্বাগতম জনাইছোঁ। আজিৰ বিশেষ বাতৰি। চেঙাৰ মহচৰাত বৃহৎ পৰিমাণৰ চোৰাং ফলাকাট জব্দ। নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চল বিষয়াৰ কাৰ্যালয়ৰ এদল বন কৰ্মীয়ে যোৱা নিশা বৰপেটা জিলাৰ চেঙা সমষ্টিৰ মহচৰা চোৰাং কাঠৰ বিৰুদ্ধে এক অভিযান চলায়। বন বিষয়া নিপেন কলিতাৰ নেতৃত্বত চলোৱা অভিযান কালত মহচৰা বজাৰৰ এটা বন্ধ অবৈধ কাঠৰ দোকান ঘৰৰ পৰা বৃহৎ পৰিমাণৰ চোৰাং ফলাকাট জব্দ কৰে। জব্দকৃত চোৰাং কাঠৰ আনুমানিক বজাৰ মূল্য 2 লক্ষাধিক টকা হ'ব বুলি জনা গৈছে। ইতিমধ্যে জব্দ কৰা কাঠখিনি নগৰবেৰা বন বিভাগৰ কাৰ্যালয়লৈ আনিছে।